আজি আমি বনাম এগ পোহা। এগ পোহা বনাবৰ কাৰণে মই লৈছোঁ এয়া চিৰা, জলকীয়া, এটা ডিম আৰু পিঁয়াজ লৈছোঁ। এতিয়া মই এই চিৰাখিনি অকণমান পানী দি কোমলিবলৈ দিছোঁ। 2 মিনিটমান এইখিনি কোমলিবলৈ দিব লাগে। এনেকৈ 2 মিনিটমান কোমলিবলৈ থৈ দিব। এতিয়া আমি তিয়াই থোৱা চিৰাখিনি এয়া কোমলিলে। 2 মিনিটৰ পিছত ভালকৈ এইখিনি ধুই লৈ এতিয়া মই বেলেগ এটা পাত্ৰত এইখিনি ৰাখিছোঁ। এতিয়া টুকি থোৱা চিৰাখিনি অকণমান শুকাবৰ কাৰণে প্লেটখনতে এনেকৈ থৈ দিম। এইফালে ডিম আৰু জলকীয়া, পিঁয়াজ এইখিনি মিহলি কৰি লৈছোঁ। তেলখিনি গৰম হোৱাৰ পিছত এয়া মই চিৰাখিনি দি দিলোঁ। চিৰাখিনি লাগি নধৰিবলৈ ভালদৰে এয়া লৰাব লাগিব। অকণমান সিজা যেন লগাৰ পিছত এয়া মই ৰেডি কৰি থোৱা ডিমখিনি দি দিলোঁ। তাৰপিছতে ৰং উঠিবৰ কাৰণে অকণমান হালধি দিছোঁ। সোৱাদ অনুসাৰে অকণমান নিমখ দিছোঁ। সকলোখিনি যাতে সান মিহলি হৈ যায় ভালদৰে আমি লৰাই দিম। এয়া আমাৰ এগ পোহা ৰেডি হৈয়ে গ'ল। তাৰপিছতে মই অলপ কেঁচা পিঁয়াজ কুটি দিলোঁ খাই ভাল লাগিবৰ কাৰণে। এয়া আমি সন্ধিয়া চাহৰ লগত খাব পাৰোঁ আৰু কলেজ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে এয়া টিফিন হিচাপেও লৈ যাব পাৰে। খুব সহজ পদ্ধতিৰে আমি ঘৰতে এনেদৰে বনাই খাব পাৰোঁ। মা খাই কেনেকুৱা লাগিছে?